বতৰ কিমান কোলা হৈ আহিছে দেখিছে। ভাবিছিলোঁ ফুৰিবলৈ যাম, একদম বতৰ কোলা হৈ আহিছে, বতাহ ধুমুহা মাৰি আহিছে, বতাহ মাৰি আহিছে, পুৰা ধুমুহা আহিব যেন লাগিছে দেখিছে, আৰু বৰষুণ কিন কিনাই আছে। গতিকে চাওঁ বতৰটো যদি ভাল হয় তেতিয়া ওলাই যাম, যিহেতু এতিয়া বতৰ কোলা হৈ আহিছে, ডাৱৰ চাৰিওফালে, ৰ'দ নাই। ভাবিছিলোঁ ফুৰিবলৈ যাম বুলি, কিন্তু মানে এতিয়া দেখিছোঁ বতৰটো একদম পূৰা কোলা হৈ আহিছে, আপোনালোকে দেখিলেই, দেখালোঁ অলৰেডি। আৰু চাওঁ বতৰটো যদি ঠাণ্ডা হয় বা বতৰ ভাল হয় তেতিয়া ফুৰিবলৈ একদম। আজি দেখিছে মানে ঘৰেই আন্ধাৰ হৈ গৈছেগৈ, ঘৰ আন্ধাৰ হৈ গৈছেগৈ, আৰু এইফালে পূৰা বতাহ দি আছে, একদম পূৰা বতাহ দি আছে, একদম বতৰটো যদি ভাল হয় এইফালে দেখাই নাপাব, এইফালেও দেখা নাই, আন্ধাৰ হৈ গৈছেগৈ পূৰা ঘৰ চৰ। গতিকে যদি এইফালে দেখিছে কমপ্লিট আন্ধাৰ, গতিকে যদি বতৰটো ভাল হয় তেতিয়াহ'লে নিশ্চয় ফুৰিবলৈ যাম। আজি আপোনালোক যদি বেলেগ এটি জেগা দেখাবলৈ ট্ৰাই কৰিম, গতিকে চাই থাকিব ভিডিঅ'টো। বতৰ ভাল হ'লে আপোনালোকক লগ পাই আছোঁ। পিজ্জা ল'বলৈ মানে কিহৰ কাৰণে পিজ্জা লৈছোঁ কৈ আছোঁ বাৰু। গতিকে এতিয়া পিজ্জা ল'ব আহিছোঁ, পিজ্জা অৰ্ডাৰ দিছোঁ, আহিব আৰু গতিকে পিজ্জা লৈ পেলাই আমি যাম। গতিকে চাই থাকিব, অৰ্ডাৰ দিছোঁ 8-10 মিনিট ৰখিব দিছে। এতিয়া আমি ডমিন'জৰ সন্মুখত আছোঁ, আপোনালোকে দেখিছে মানে ইয়াত পিজ্জা এটা ল'ব আহিছিলোঁ, এতিয়া অৰ্ডাৰ দি থৈ আহিছোঁ বাৰু, আৰু 10 মিনিটমান ৰখিব আহিছে পিজ্জাটো হোৱালৈকে। গতিকে পিজ্জাটো কিহৰ কাৰণে লৈছোঁ ক'লে যাম, আপোনালোকক চাই থাকিলে ভিডিঅ'টো গম পাই যাব নিশ্চয়। আৰু মানে এইটো অলপ এটা নেচাৰেল প্লেছত যাম, গতিকে চাই থাকিব ভিডিঅ'টো। পিজ্জা আহিলে আমি আৰম্ভ কৰিম গাঁৱৰ যাত্ৰা। এইবোৰক পিজ্জাটো অহালৈকে অলপ ৰখক, আৰু তাৰপিছত কৈ আছোঁ কিহৰ কাৰণে লৈছোঁ। আজি যিহেতু এটা স্পেচিয়েল দিন হয় মোৰ বাবে, গতিকে চাই থাকিব। আছে পিজ্জা, পিজ্জা বনাই আছে, পিজ্জা হ'লে আমি যাম। ইয়াত এক মেনুখন আছে, এয়া মেনু হয়, ক'ত আগত আহি যাওঁ, এখন মেনু চাই লওক, আপোনালোকে আহিলে খাব পাৰিব। স্ক্ৰীনশ্বট মাৰি পেলাই বা প'ষ্ট কৰি মেনুটো আপোনালোকে চাই লওক। এইফালে আছে এয়া চামগুৰি মহাবিদ্যালয়, আপোনালোকে দেখিছে এয়া গেটত চামগুৰি মহাবিদ্যালয় এইফালে যায়। গতিকে ব'লক এতিয়া আমি চামগুৰি বজাৰ পাম, ইয়াৰ আগত আপোনালোকে দেখিব পাইছে চামগুৰি বজাৰ। গতিকে ব'লক গৈ থাকক। হাই ফ্ৰেণ্ডছ, এয়া চামগুৰি তেল ডিপু পালোহি, আৰু যিহেতু পিজ্জা লওঁতে বা ডমিন'জৰ ওচৰত আৰু ক্লিপ নল'লোঁ, কাৰণ দেৰি হৈ গ'ল কাৰণে মানে লোৱাৰ লগতে মানে গুচি আহিলোঁ। গতিকে আহি এতিয়া এইটো চামগুৰি যোনটো চাৰিআলি পাৰ হৈ পেলাই তেল ডিপু আছে, সেইটোত সোমাইছোঁ। অলপ বোলো স্কুটিখনকো তেল অকণ ভৰাই লওঁ, গতিকে সুমনক পঠাইছোঁ তেল ভৰাবলৈ। আৰু এতিয়া আমি এইফালে যাব লাগিব, মানে আমি এতিয়া বৰ্তমান গৈ আছোঁ ননৈ চাহ বাগিচা। ননৈ চাহ বাগিচাখন আছে মিছা, এতিয়া আমি মিছালৈ গৈ আছোঁ। মিছাত গৈ পেলাই আপোনালোকক দেখামগৈ। বাগিচাখন এখন বহুত ধুনীয়া বাগিচা হয়, বাগিচাটো বহুত দেখিছে, গতিকে এইখন বাগিচাও বহুত, গতিকে ব'লক কি আহিলে। গতিকে এতিয়া একদম বাগিচাত গৈ পেলাই আপোনালোকক লগ পাই আছোঁ। হাই ফ্ৰেণ্ডছ, আমি আহি পেলাই যোনটো মিছা আৰ্মি কেম্প হয়, এইটো মিছা আৰ্মি কেম্পৰ কাষতে যোনটো চাৰিআলি আছে, মানে ৰাস্তা এটা গৈছে, এই ৰাস্তাটোত এতিয়া সোমাই যাব লাগিব, যোনখন ননৈ চাহ বাগিচা বুলি লিখা আছে। গতিকে এতিয়া তালৈ আমি গৈ আছোঁ, আৰু তাত গৈ পেলাই দেখামগৈ চাহ বাগিচাখন। আৰু কিন্তু অহাও নাইকিয়া এইকেইদিন, আৰু চাহ বাগিচাখনো বোলো আপোনালোকক দেখাওঁ ধুনীয়া। গতিকে এতিয়া সুমনে ঠাণ্ডা এটা ল'বলৈ সোমাইছে দোকানত, গতিকে এই ঠাণ্ডাটো লৈ আহিলে আমি যাম। গতিকে চাই থাকিব। সুন্দৰ ৰাস্তা, বৰষুণ পৰি আৰু গেলাই পেলালে।
এইফালে এইফালে যাব লাগিব এইফালে নে এইফালে এইফালেহে বাগান আছে অঁ এইবিলাক বাগান এইখিনিৰ পৰা ষ্টাৰ্ট হৈ গ'ল নলয় চাহ বাগিচা থাকিলেতো সুন্দৰ ৰাস্তা সুন্দৰ ৰাস্তা বাগান ইয়াতে এখন নহয় কেইবাখনো আছে নেকি এইটো কণ্টিনিউ কি এইটো ক'লে চালনা টি ষ্টেট এখন চালনা টি ষ্টেট এখন ননৈ ইয়াতে মানে কেইবাখনো মিক্স হৈ আছে এফালে এটা ৰাস্তা বেয়া এফালে নাযাওঁ গতিকে আকৌ উদ্যান আছোঁ চাহ বাগিচা ভাল লাগিছে এইফালে গৈ আছোঁ মই এবাৰ গৈছিলোঁ এইফালে এতিয়া দূৰলৈকে গৈছোঁ তাত বৰষুণ পৰি বৰবাদ কৰি পেলালে আয়া সেইটো চাইডতকৈ এইফালে নেকি ক'ৰবাত ৰখাই দিবি ধুনীয়া জেগা এটা চাই আমি বৰ্তমান আহি পালোহি মিছাস্থিত ননৈ চাহ বাগিচা আচলতে ইয়াত বহুত কেইখন চাহ বাগিচা আছে বৰ্তমান আমি আছোঁ ননৈ চাহ বাগিচাত আৰু আপোনালোকে সেই দূৰত যে দেখা পাইছে সেইখন হ'ল আপোনাৰ চালনা চাহ বাগিচা আৰু যদি আগলৈকো আৰু বেলেগ কিবা চাহ বাগিচা আছে তেন্তে আমি গম নাপাওঁ আগলৈ বহুত বিস্তৃত এলেকাত মানে অৱস্থিত বাগিচাখন বহুত দূৰ দূৰলৈকে মানে আৱৰি ৰাখিছে চাহ বাগিচাখনে আবেলি অহাৰ মূল উদ্দেশ্যটো হৈছে আজি জ্ঞানৰ জন্মদিন আৰু সি ক'লে যেন অকণ ওলাই যাওঁ আবেলি যিহেতু ওলাই অকণ আহি ভাল লাগে তেনেকৈ ওলাই গৈ আহি পেলাই বেলেগ একো নাই এতিয়া আপোনালোকে দেখিবলৈ পাইছে পিজ্জা লৈ আহিছোঁ বেছি নহয় সৰু ৰেগুলাৰ চাইজৰ পিজ্জা এটা লৈ আহিছোঁ দুজন মানুহ যিহেতু আমি বৰ্তমান খাম বাগানৰ মাজত পিজ্জা খাম ডমিন'জ পিজ্জা সুমনে পিজ্জা অপেনিং কৰিছে আজি কেক নহয় পিজ্জা কাটিব লাগিব ইমান চিল মাৰি দিয়ে নে কাটা আছেনে অঁ শ্লাইচ কৰা থাকে গতিকে বাগানৰ মাজত পিজ্জা খাম এতিয়া আমি খাম পিজ্জা আৰু ঠাণ্ডা মোৰ বাৰ্থডে উপলক্ষে খুৱাবলগীয়া হৈছে কাইলৈ খুৱাম বাৰু এক্সট্ৰাকৈ গতিকে আজি মানে ওলাই অহাৰ কাৰণে বোলো খাওঁ আজি বোলো বাগানৰ পিনেও অলপ ওলাই যাওঁ আৰু বোলো সেইকাৰণে পিজ্জা এটাও লৈ আহিলোঁ দুইটাই মিলি পেলাই বোলো খাম গতিকে সৰু চাইজৰ এটা আনিছোঁ গতিকে সুমনে নিমখ চিমখ যি আছে মিলাই আছে গতিকে মিলাই হ'লে আমি খাম চিলি পেপাৰ অকণমান দিছোঁ মিলাই কৰি পাণ বনোৱা নিচিনা লাগিছে চেম্পিয়নটো খোল চেম্পিয়নটো এতিয়া বাৰ্থডে বুলি এনেকুৱা হেৰি এপিচ খুৱাইও নিদিলে কোনে অসমীয়াত পানী পিঠা ন অসমীয়াত পানী পিঠা খা কি খালি হ'ব মোক খাই মুখত সোমাই আছে বিলাহী চিলাহী মিলি এয়া পিজ্জা খালোঁ মানে মোৰ বাৰ্থডে পাৰ্টি খোৱালোঁ তাক আৰু কাইলৈ বাৰু হ'ব ঘৰতে গতিকে আজি বোলো ই যিহেতু মোৰ লগত সকলোতে যায় গতিকে ভাবিছোঁ তাক লৈ এপাক বোলো ওলাইও অহা হ'ব আৰু এটা ভিডিঅ' বনোৱা হ'ব গতিকে সেইকাৰণে বোলো আহিলোঁ তাক ক'লোঁ বোলো তেনেকুৱা কি খাব পাৰি তাত গৈ পেলাই যিহেতু হোটেল হোষ্টেলত পৰঠা সদায় খাই থকা হয় গতিকে ভাবিলোঁ বোলো পিজ্জা এটাকে লৈ যাওঁ গতিকে আহি পেলাই বাগানৰ ওচৰতে মানে ওচৰ নহয় 140 কিলোমিটাৰমান হয় আমাৰ টাউনৰ পৰা গতিকে আহিলোঁ আহি পেলাই তাকে বাগানৰ মাজতে ৰখি পেলাই স্কুটিৰ ওপৰতে থৈ পেলাই পিজ্জা ভাগ ভোগখন কৰিলোঁ গতিকে
এতিয়া পৰিৱেশটো দেখিছে আপোনালোকে চাওক, এখন হৈছে ননৈ টি ষ্টেট আৰু সেইটো ছাইড এখন সুমনে যিহেতু ক'লেই চালনা টি ষ্টেট, আৰু চাগে ইয়াত বহুতো আছে চাগে, কাৰণ যিহেতু এলেকাটো বহুত ডাঙৰ হয়। আগতো আপোনালোকে দেখি আহিছে ৰাস্তাটোত বহুত ডাঙৰ এলেকা হয় বাগানৰ, গতিকে আপোনালোকক দেখাই আছোঁ চাওকচোন বাৰু ইয়াৰ পৰিৱেশটো ধুনীয়াকৈ। হাই ফ্ৰেণ্ডছ, এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক বেলেগ এটি জেগা বা তেনেকুৱা বেলেগ ভিডিঅ' এটা দেখাবলৈ ট্ৰাই কৰিম। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে যে ভাল ভাল ভিডিঅ' আপোনালোকক দিব পাৰোঁ বা আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এনেকুৱা প্লেচটো দেখিছে কিমান ধুনীয়া এখন ননৈ টি গাৰ্ডেন বুলি আপোনালোক ক'লোৱে, গতিকে আপোনালোকো আহিব পাৰে মানে মিছা যোনটো আৰ্মি কেম্প আছে সেই আৰ্মি কেম্পৰ ৰাস্তাটো দি আহিলেই হ'ল, গতিকে এইটো পাই যাব। গতিকে আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱা আশাৰে আজি মই জ্ঞানে আপোনালোকৰ পৰা বিদায়।